Hello guys, welcome back to my YouTube channel. এয়া মোৰ পিছাইডে আছে মাহি জেক তাই অকমান উদ্ভণ্ডালি কৰি আছে দেখিছে তাই তেনেকৈ অকমান কি ক'ব আৰু এয়া দেখিছে এনেকৈ থাকে তাই আৰু ৰঙালী বিহু সকলোকে শুভেচ্ছা জনালো আগতীয়াকৈ আজি আমাৰ ঘৰতনো কি হয় তাকে আপোনালোকক দেখাম কি হৈ আছে আমাৰ ঘৰত চাই থাকক এইবিলাক বিহাইণ্ড দা সিনত এইবিলাক কি কৰি আছে দেখিছে বিহাইণ্ড দা সিন পিছে এনেকৈ নমুনা কৰি থাকে অকমান এনেই ধেমালি কৰি আছো বহুত চাই থাকক ভিডিঅ'টো আপোনালোকে আমি এতিয়া অমিতা খাবলৈ লৈছো পুৰা পকা পকা অমিতা হয়নে এইটো ক'ত আছে গছত লাগিছিলে নেকি নিজৰ গছত নে নিজৰ গছত লাগিছে ন কোন জোপা এইজোপা গছত লাগিছে ন এই জুম কৰি দেখাছো চাওক এইজোপা গছৰ অমিতা হয় কেজি কিমান 100 টকা নে কয় 100 টকা ন কোনোবাই ল'ব বিচাৰিলে ডেসক্ৰিপচনত আপোনাৰ লিংকটো দি দিম 100 টকা কোনোবাই যদি বিচাৰে ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে অৰ্ডাৰ দি ইয়াৰ পৰা লৈ যাব পাৰে পকা পকা অমিতা কি কয় মিঠা মিঠা আৰু এপিনে লাগিছে ও মাই গড চেন্ডেলৰ হেৰি ছিঙি গ'ল अरे कहना क्या चाहते हो मार साले का खोपड़ी तोड़ साले চেন্ডেলৰ পিং এ গ'ল দেখিছে ন দুখীয়া মানুহ হেল্ল' গাইজ এয়া আমাৰ ঘৰত আজি পিঠাগুড়ি খুন্দা প্ৰতিযোগিতা अच्छा हमको सिखा रिया है এইয়া ঢেকি দি আছে চাওক মুডত ঢেকি দি আছে ধুনীয়া পিঠাগুড়ি খুন্দি আছে বিহুৰ কাৰণে বিহু খাবলৈ আহিব সকলো ঢেকি দিবলৈ একে সাজি কাচিহে ঢেকি দিয়ে লক্ষ্য কৰক কি কৰক পিঠাগুড়ি চিঠাগুড়ি খুন্দা আছে ঢেকি দে ঢেকি দে ঢেকি দে ঢেকি দে ক'লে গৈছ তই এতিয়া আমি প্ৰথমতে নাৰিকলকেইটা কাটি লৈছোঁ এনেকৈ এতিয়া আপোনাৰ নাৰিকলকেইটা ৰুকা যাব এতিয়া নাৰিকলখিনি এনেকৈ ৰুকি পেলাই আপোনাৰ ভাজিব লাগিব দেখুৱাই আছোঁ বাৰু ভিডিঅ'টো চাই থাকক নাৰিকল ৰুকা হৈ গ'ল এতিয়া চেনি দিম দুটা নাৰিকলত এটা নাৰিকলত 1.5 কাপকৈ চেনি দিম তিনি কাপ চেনি দিলোঁ এতিয়া নাৰিকলখিনি ভাজিম এতিয়া জুই গছা ধুই কেৰাহীটো বহাই দিছোঁ কেৰাহীটো অকণমান গৰম হ'বলৈ দিম তাৰপাছত নাৰিকলখিনি দি দিম
বেছি জুই হ'লে নাৰিকলখিনি দিয়ে যাব পাৰে, সেইকাৰণে অকণমান জুইটো কেৰাহীটো নমাই লৈছোঁ। নমাই লৈ এতিয়া মই ভাজিম। এতিয়া জুইৰ ওপৰত উঠাই দিম কেৰাহীটো। এতিয়া ভাজি থাকিব লাগিব, সেইখিনি ভাজি আছোঁ। ভাজি 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 বস্তুটো একদম লুঠিৰ নিচিনা বনাম। তাৰপাছত চাই থাকিব আপোনালোকে। চবে কিন্তু নাৰিকলখন এনেকৈ হ'লে নমাই থৈ দিয়ে, কিন্তু এনেকৈ হ'লে নমাব নালাগে। নাৰিকলখিনি আৰু ভাজিব লাগিব। ভাজি 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 আপোনালোকে চাই থাকক বাৰু কেনেকৈ চেনিব লাগে। কিছুমানে কিন্তু ভাজি পেনেহে চেনি দিয়ে, কিন্তু ভাজি কেনে চেনি দিব নালাগে। আগতকৈ চেনিখিনি দিব লাগে ইয়াত। এনেকুৱা হ'লে বাৰু লাড়ু বনাবলৈ ভাল। যিহেতু মই লাড়ু নবনাওঁ, ফুলা দিয়া পিঠাহে বনাওঁ, তেতিয়া আৰু ভাজিব লাগিব। চাই থাকক। সৰখৰীয়া হ'বগৈ লাগিব নহয় আকৌ, এতিয়া ভাজি ভাজি সৰখৰীয়া হৈ যাব। এই আঠা দেখিছা, আঠাখিনি নাইকিয়া হৈ যাব। মোক নেদেখাবা, মোক নেদেখাবা। আঠা নাইকিয়া হ'ব বোলে। আৰু মানে মোক নেদেখাবা। কিয়? হেত তেৰিকা, মোক নেদেখাবা। মোৰ লেতেৰা হৈছে দেখা নাই নেকি? এইখিনি যে বগা হৈ থাকিব, বেলেগে ভাজি দেখোন ৰঙা হৈ যায়গৈ। এইখিনি জুই চুই আমাৰ আমুনে খেলি আছে, চাওঁ আৰু ন কি খেলিছা? কি খেলিছা? হাই এটা দি দিয়া। এইপিনে হাই এটা দি দিয়া। হাই দিয়া, হাই কোৱা। কি দেখুৱাইছে এখন? হা? ফুলি তাই খেলি আছে ধুনীয়াকৈ। এয়া এতিয়া পিঠা বনোৱা হৈছে। ফুলা দিয়া পিঠা বুলি কয়। আপোনাৰ নাৰিকলৰ পিঠা বিহুৰ কাৰণে। নাৰিকল অথনি ভাজা আছিলে যে, ভাজা আছিলে যে কথা কৈছে শুনা। ৰবা এয়া পিঠা দেখিছে। মই এতিয়া আপোনালোকক এটা খাই দেখুৱাম কেনেকুৱা হয়, টেষ্টিটো কেনেকুৱা হয়। এই ভিতৰত নাৰিকল আছে দেখিছে, খাই দেখাম এতিয়া মই আপোনাক। পিঠাটো ইমানে ভাল লাগিছে, আৰু এটা খাওঁ খাওঁ লাগিছে, আৰু এটা খাই দিছোঁ। আকা বহুত জবৰদস্ত লাগিছে পিঠাটো খাই। কোনে বনাইছিলে? বহুত ধুনীয়া কথা। কোনে বনাইছিলে? সেইখিনি আৰু। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।